নিৰ্বাচনৰ মাজতে দেখিবলৈ পাইছো এইবাৰ অসমত প্ৰাকৃতিকভাৱে বতৰ বহুত ভাল, পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হৈছে, গছ গছনিবিলাক সেউজ হৈছে, ফুলিছে, খুব ধুনীয়া এটা পৰিৱেশ অসমত। গতিকে এনেকা এটা পৰিৱেশত আমি অসমবাসীয়ে আজি বৈশাগু আৰু বিহু পালন কৰি আছো। আৰু দিল্লীত যিসকল আমাৰ অসমৰ, আমাৰ অসমীয়া, বড়ো বিভিন্ন লোক আছে, মই তেখেতসকলকো আমি যিহেতু দিল্লীত আছো বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছো। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিমানখিনি চেনেল আছে, চেনেলৰ আমাৰ সকলো নিউজ চেনেলৰ ফেমিলিবোৰলৈ মই বিহুৰ শুভেচ্ছা জনাইছো। প্ৰথমতে আমি UPPL দলৰ পৰা আমাৰ অসমবাসীক আৰু বড়োলেণ্ডবাসীক আমি ৰঙালী বিহু আমাৰ চলি আছে, জাতীয় উৎসৱ। তো ৰঙালী বিহুৰ শুভেচ্ছা মই আমাৰ সকলো জাতি জনগোষ্ঠী অসমৰ খিলঞ্জীয়া সকললৈ ওলগ জনাইছো। আৰু নতুন বছৰত আশা কৰিছো ভগৱানৰ আশীৰ্বাদত সকলো শান্তি সম্প্ৰীতি সমন্বয় ভালকে চবে জীয়াই থাকিব পাৰিব এটা ভাল পৰিৱেশত। নিৰ্বাচনৰ মাজতে দেখিবলৈ পাইছো এইবাৰ অসমত প্ৰাকৃতিকভাৱে বতৰ বহুত ভাল, পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হৈছে, গছ গছনিবিলাক সেউজ হৈছে, ফুলিছে, খুব ধুনীয়া এটা পৰিৱেশ অসমত। গতিকে এনেকা এটা পৰিৱেশত আমি অসমবাসীয়ে আজি বৈশাগু আৰু বিহু পালন কৰি আছো। আৰু দিল্লীত যিসকল আমাৰ অসমৰ, আমাৰ অসমীয়া, বড়ো বিভিন্ন লোক আছে, মই তেখেতসকলকো আমি যিহেতু দিল্লীত আছো বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছো। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিমানখিনি চেনেল আছে, চেনেলৰ আমাৰ সকলো নিউজ চেনেলৰ ফেমিলিবোৰলৈ মই বিহুৰ শুভেচ্ছা জনাইছো।